নতুন এক ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ। এই আছে নেকি টিনা লোহা প্লাষ্টিক। বোৱাৰী পোৱাতে এইসকল লোক ওলাই গৈ বাৰু কি কৰে? বৰ্তমান সময়ত এইসকল লোকৰ বৃহৎ অৱদান নুই কৰিব নোৱাৰি। ভিডিঅ'টিত লোককেইজনৰ মুখকেইখন ঢাকি ৰখা হ'ল তেখেতসকলৰ অনুৰোধত। যি নহওক, তেখেতসকলৰ ব্যৱসায়ৰ লাভ লোকচানৰ কথা পাতি আপোনাৰো সময় নষ্ট নকৰোঁ। কাৰ কথা ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছেই। ধৰা হওক, আপুনি ব্যৱহাৰ কৰি থকা প্লাষ্টিকৰ বাল্টিটো অনুপযোগী হৈ পৰিল। ৰ'ব কি কৰে? আপুনি পুৰি পেলাব, নতুবা জাবৰ পেলোৱা খালটোত পেলাই দিব? সেই কাম আপুনি কেতিয়াও নকৰিব। সমগ্ৰ পৃথিৱী বৰ্তমানে প্লাষ্টিকে ছানি ধৰিছে। সাম্প্ৰতিক সময়ত পৃথিৱী ধ্বংস কৰাৰ এক বৃহৎ দৈত্য হ'ল প্লাষ্টিক। আপোনাৰ ঘৰৰ নষ্ট হৈ যোৱা প্লাষ্টিকসমূহ এইজন ব্যক্তিৰ হাতত তুলি দিয়ক। তাৰ বিনিময়ত আপোনাক যি দিয়ে হাত পাতি লওক, অন্যথা পৃথিৱী সুৰক্ষাৰ স্বাৰ্থত দান দিলে বুলি ধৰি লওক। ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত কৰাৰ দায়িত্ব আপোনাৰ। ঘৰে বাহিৰে খালে ডোঙে কেৱল প্লাষ্টিকেই প্লাষ্টিক। এনেদৰে খালে ডোঙে প্লাষ্টিক উঠাই নিয়া মানুহ লগ পালে সহযোগ কৰক। সেয়ে ময়ো এনে ব্যক্তি পালে সদায় সহযোগ কৰি আহিছোঁ। এইসকল লোকে বোৱাৰী পোৱাতে বাহনখনত বাকচ এটা বান্ধি ভঙা চিঙা প্লাষ্টিক লোহা বিচাৰি ওলাই যায়। পুনৰ 11 বজাৰ ভিতৰত ঘৰ সোমায়। এই ব্যৱসায়টো কৰি কেনেকুৱা লাগে আপোনাৰ? ব্যৱসায়টো কৰি কেনেকুৱা লাগে? এইটো ব্যৱসায়টো কৰি ভালেই লাগে। ভাল লাগে। ইয়াৰ লাভ কিমান বাৰু? লাভ যেনে তেনে চলে আৰু। চলে ন? আপোনালোকে যে পৰিৱেশটো একদম চাফা তাফা যে কৰি আছে, সেইকাৰণে আপোনালোকক খুব ভাল লাগে। এই যে তিনিচকীয়া চাইকেলখন দেখিছে, চলোৱাটো বৰ সহজ নহয়। এবাৰ ময়ো চলাই চাইছিলোঁ, আগলে পিছলে কৰিবকে নোৱাৰিলোঁ। আচৰিত, বাকচটোত ইমান ওজন লৈ তেখেতে কেনেকৈ চলাইছে। মুঠতে এইসকল লোকে কষ্ট কৰা আৰু ইয়াৰ পৰা কিমান লাভ হ'ব হিচাপ নিকাচ কৰি নাথাকিব। ভাবি লওক, এই ব্যৱসায়টো কোটিটকীয়া ব্যৱসায়। নহ'লেনো সেই মেট মৰা ভাৰখন লৈ সদায় চিঞৰি চিঞৰি বোৱাৰী পোৱাতে আপোনাৰ মোৰ ঘৰৰ আগেদি অহা যোৱা কৰেনে? ঠিক আছে, আপুনি কৰি যাওক, পৰিৱেশ আপুনি নিকা কৰি যাওক, পৰিৱেশ চাফা কৰি যাওক। আমি আপোনালোকৰ লগত আছোঁ। প্লাষ্টিক পৃথিৱীৰ পৰা আনিব লাগে, হয় নহয়? প্লাষ্টিকটো সেইটো ভাল নহয়। সিদ্ধান্ত আপোনাৰ। মুঠতে এই সামগ্ৰীবোৰে আকৌ নতুন ৰূপত আপোনাৰ মোৰ ঘৰ পুনৰ শুৱনি কৰিবহি। এয়াই প্লাষ্টিকৰ মহিমা। ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। লগতে বেছি ভাল পালে জনসচেতনতাৰ বাবে আনকো চাবলৈ শ্বেয়াৰ কৰি সুবিধাকণ দিব। ধন্যবাদ।